নমস্কাৰ সকলোকে। আজি আমি আহিছোঁ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক তথা অসমীয়া জাতিৰ প্ৰাণদাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ। অসমৰ আকাশত যেতিয়া অন্ধকাৰ নামিছিল, যেতিয়া অসমৰ আকাশত অন্ধকাৰেৰে আৱৰি ধৰিছিল, সমাজ বিভেদ আৰু অন্ধবিশ্বাসে আৱৰি ধৰিছিল, তেতিয়াই এই ভূমিতেই উদয় হৈছিল এজন মহাপুৰুষৰ, যাৰ চিন্তা আৰু কৰ্মই সলনি কৰি দিলে এটা জাতিৰ পথ, আৰু তেওঁৱেই আছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। তেওঁ মানুহক জাতিভেদ উচ্চ-নীচৰ পৰা আঁতৰি একতাৰ পথ দেখুৱাইছিল। এক শৰণ নাম ধৰ্মৰ জৰিয়তে ভক্তি, প্ৰেম আৰু মানৱতা ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ সেই পবিত্ৰ ভূমিতেই ভক্তি আৰু একতাৰ বাণীৰে গঢ়ি তুলিছিল এক নতুন আধ্যাত্মিক পৰিৱেশ। নাম-কীৰ্তনৰ ধ্বনিৰে মুখৰিত সেই পবিত্ৰ স্থানেই আজিৰ এই বৰদোৱা থানভাগ। অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ এক অমূল্য তীৰ্থস্থান। এয়া আপোনালোকক অলপ ইয়াৰে পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া হৈছে কীৰ্তন ঘৰ। মই আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। এয়া হৈছে শিলিখা বৃক্ষ। ইয়াতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ সৃষ্টিৰাজি ৰচনা কৰিছিল। ৫০০ বছৰীয়া পুৰণি এই শিলিখাজোপা তেতিয়াৰ পৰা একেই আছে বুলি জনশ্ৰুতি আছে। আৰু এইফালে এয়া পৰিৱেশ আপোনালোকক অলপ দেখুৱাৰ চেষ্টা কৰিছোঁ। দৰ্শনাৰ্থীও আছিলে। এফালে কীৰ্তন ঘৰলৈ প্ৰৱেশ কৰিব পাৰি। আমি যিটো সময়ত গৈছিলোঁ তেতিয়া ইয়াতে নাম প্ৰসংগ হোৱা নাছিল। আৰু এটা কথা এইখিনিতে জনাই থওঁ, ইয়ালৈ আহিলে, বৰদোৱা থানলৈ আহিলে কেৱল অসমীয়া জাতীয় সাজ-পোছাকহে পৰিধান কৰি ইয়াত প্ৰৱেশ কৰিব পাৰি, অন্যথা ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। ইয়ালৈ আহিলে ইয়াৰ আধ্যাত্মিক পৰিৱেশৰ বাবে যাবলৈ মন নাযায় ইয়াৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পূজা-পাতল, বলি-বিধান আদিৰ বিৰোধিতা কৰিছিল। তেখেতে এক শৰণ নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। এয়া হৈছে কীৰ্তন ঘৰৰ মূল থাপনা ভাগ, আৰু ইয়াতে নাম প্ৰসংগ গোৱা হয়, শৰাই নৈবেদ্য আদি আগবঢ়োৱা হয়। ভিডিঅ'টোত যিমানখিনি পাৰিছোঁ আপোনালোককো দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ইয়ালৈ বাৰু কোন কোন আহিছে কমেণ্টছ কৰি জনাবচোন। এইফালেদি ইয়াতে লিখা আছে আকাশী গংগালৈ এফালে যাব পাৰি, আৰু কীৰ্তন ঘৰলৈ কোনফালে যাব লাগে। এইফালে হৈছে ইয়াতে জোতা চেণ্ডেল পিন্ধি ভিতৰলৈ সোমাবলৈ নিদিয়ে, জোতা চেণ্ডেল খুলি থৈ যাব লাগে। এয়া আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এইফালে এয়া ভকতসকলে কিবা আলোচনা কৰি আছে। আৰু এয়া হৈছে অক্ষয় বন্তিগছি। আৰু আপোনালোকে কোনে কোনে ভিডিঅ'টো চাই আছে এইখিনিলৈকে এটি সেৱা জনাব। এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ব্যৱহাৰ কৰা কুঁৱাভাগ। তেখেতে কুঁৱাভাগ ব্যৱহাৰ কৰিছিল, আৰু ইয়াতে এনেকৈ সংৰক্ষণ কৰি থোৱা আছে, আৰু তলত পানীও আছে অৱশ্যে। এইটো হৈছে পুখুৰী।
আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আহিছোঁ আমি আকাশী গংগাৰ ফালে। এইফালে ইয়াতে অতিথিশালা, ইয়াতে দূৰ দূৰণিৰ পৰা অহা ভক্তসকলৰ বাবে থকাৰ ব্যৱস্থাও আছে। আৰু এইফালেদিয়ে যায় আকাশী গংগালৈ। শ্ৰীমন্ত শংকৰদেৱ কেৱল এজন ধৰ্মগুৰু নাছিল, তেওঁ আছিল অসমৰ সমাজ সংস্কৃতি আৰু সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ অথবা পথ প্ৰদৰ্শক। তেওঁৰ অমৰ সৃষ্টি, নামঘৰ, সত্ৰ, বৰগীত, অংকীয়া নাট, ভাওনা, কীৰ্তন ঘোষা আদিৰে অসমীয়া জাতিক জীৱনধাৰাক সমৃদ্ধ কৰি আহিছে। শংকৰদেৱৰ আদৰ্শ আজিও আমাৰ বাবে এক পোহৰৰ বাট, যিয়ে আমাক একেলগে আগবাঢ়িবলৈ আৰু সমাজখন সুন্দৰ কৰি তুলিবলৈ শিকায়। ইয়াতে চাৰিওফালে সেউজীয়া গছ-গছনি, আপোনালোকে পৰিৱেশটো দেখিছে নিশ্চয়, বহুত বেছি ভাল লাগিছে। তেওঁ কেৱল ধৰ্মৰ পথেই দেখুওৱা নাছিল, তেওঁ দেখুৱাইছিল একতাৰ বান্ধোন। আৰু এই ৱালখনতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিৰ কিছু দৃশ্য এনেকৈ বৰ্ণনা কৰা হৈছে। আৰু হৈছে এয়া আকাশী গংগাৰ মহত্ব, ইয়াতে এনেকৈ লগাই থোৱা হৈছে আৰু আপোনালোকে পঢ়ি চাব পাৰে কিয় আকাশী গংগা কেনেকৈ সৃষ্টি হ'ল আৰু ঠাইখনৰ নাম কিয় বটদ্ৰৱা থান বুলি জনাজাত হ'ল, ইয়াতে ধুনীয়াকৈ বুজাই দিয়া হৈছে। আৰু হৈছে এয়া আকাশী গংগা। ইয়াতে ৰান্ধি বাঢ়ি খোৱাৰ ব্যৱস্থাও কৰা হৈছে, কিন্তু নিৰামিষ খাব লাগিব। আপোনালোকক দেখুৱাই দিছোঁ আকাশী গংগা ভাগ। আৰু মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, ধন্যবাদ।